বন্ধুসকল অৱশেষত আহি পালোঁ আমাৰ খেতি পথাৰ। এইখনে দেখা হয় আমাৰ খেতি পথাৰ। মোৰ পাছফালে যিখন দেখা পাইছে, ইয়াতে 1 বিঘা আছে, সিফালে 2 বিঘা আছে। সেই 2 বিঘা আধি কৰিব দিছোঁ বেলেগ এজনক। আৰু আমাৰ ৰোৱনীখিনি আহি পাইছে। সেই মোৰ পিছফালে দেখা পাইছে 3জনী, তেখেতে গাড়ীব। আৰু কঠীয়া আনিবলৈ বাকী আছে, ঘৰৰ ওচৰতে আছে, আকৌ যাব লাগিব, আহিব লাগিব। তে ৰোৱাখিনি এতিয়া নেদেখাওঁ, সেই কঠীয়াখিনি আনি কেনে কেনেকৈ ৰুৱে সেইটো আপোনালোকক দেখুৱাম। বন্ধুসকল, এতিয়া আমাৰ খেতি পথাৰ আহি দেখিলেও পৰিস্থিতি অলপ বেয়া। মানে পৰহি বৰষুণ হোৱাৰ কাৰণত বহুত ঘাঁহ ওলাইছে নতুনকৈ, যাৰ কাৰণত নতুনকৈ এবাৰ চহাব লাগিব, তাৰপিছতহে কঠীয়া ৰুব লাগিব। আমাৰ খেতি পথাৰ দেখিবলৈ বহুত দীঘল, কিন্তু আছে আমাৰ ইয়াত 5 বিঘামান আছে। আমাৰ খুৰাৰ আছে, আমাৰ আছে। আৰু আমাৰ খেতি পথাৰ চাৰিসীমাটো এনেকুৱা: পশ্চিমফালে কাজদহা, উত্তৰফালে ইফালে হ'ল অভয়াপুৰী, আৰু পূবফালে মানাহনৈ আছে, উত্তৰত আছে 37 নেশ্যনেল হাইৱে। এয়া আমাৰ চাৰিসীমা। আৰু সেইটো দেখিবলৈ পাইছে টাৱাৰ লাইন। ভাবিছিলোঁ আমাৰ সৰু লাইনতকৈ টাৱাৰ লাইন চাগে ভাল হ'ব। অহাবাৰ আমি ইয়াৰ পৰাই ঘৰত লাইন ল'ম বুলি চিন্তা কৰি আছোঁ। চৰকাৰে বা কি কৰে, ইমান সুবিধা দিয়া নাই। হাই ভল্টেজৰ কাৰণে এইটো ভাল হ'ব। আপোনালোকে অলপ কমেণ্ট কৰি জনাবচোন কেনেকুৱা হয়। চাওঁ ট্ৰেক্টৰখনৰ কি হ'ল। ট্ৰেক্টৰখনৰ বোলে ভাগৰ লাগিছে, সেইকাৰণে ট্ৰেক্টৰকো পানী খোৱালে এইবাৰ ষ্টাৰ্ট দিব। এইটো আপোনালোকে এতিয়া চাব পাৰিব কেনেকৈ হাল বায় ট্ৰেক্টৰেদি। আগতেতো গৰুদি হাল বাইছিল, গৰু নাঙলেদি। এতিয়া সেইদিন নাই আৰু। সকলো মানুহে যিসকলে খেতি কৰে মানে ট্ৰেক্টৰেদি হাল বায়, হাল মাৰে। ডাঙৰ ট্ৰেক্টৰ, সৰু ট্ৰেক্টৰ। এনেকৈ আৰু এক্সট্ৰা দিব লাগিব, যিহেতু আমাৰ ইয়াতে এতিয়াও ঘাঁহ আছে। কি লাগে কাছে নাই, তাতে আছে, সেই তাতে লৈ যোৱা, যোৱা দৌৰ মাৰ। বন্ধুসকল, পথাৰত কোনে কোনে ভাত খাই পাইছে কওকচোন কমেণ্টত। তাৰমানে পথাৰত যিকোনো বস্তু খাই কেনে ইয়াৰ মজা আলাদা। আজি চাওক বন্ধুসকল, কঠীয়া বাৰীত কঁঠালৰ আমেজ। এয়া নেম্বু পানী, এইটো প্লেন পানী, এইটো হ'ল আমাৰ কঁঠাল। আপোনালোকক নিমন্ত্ৰণ জনালোঁ কঠীয়া বাৰীত কঁঠালৰ আমেজ ল'বলৈ। যাতে কেনে সোৱাদ লাগে কওকচোন পথাৰত খাই কেনে। বহুত টেষ্টি, খাই বহুত মজা লাগে। কঁঠালৰ গুটিবোৰ ৰুব লাগিব ইয়াত। আমাৰ কঁঠালৰ গছ নাই, দাদা ক'লে কঁঠালৰ গুটিখিনি বোলে ইয়াতে ৰুব। ময়ো দাদাৰ লগত অলপ ভাগ লওঁ। পথাৰত হ'ব লাগিছিলে কঁঠালৰ লগত পঁইতা ভাত, তেতিয়াহে মজা লাগিলে আৰু, কিন্তু নহ'ল। সঁচাই খুব টেষ্টি যায় বন্ধুৰ। তো বন্ধুসকল, নেক্সট জব লৈ আহি পালোঁ আমি। সঁচাই কৃষকসকলৰ যিমান কষ্ট হয় সেই অনুপাতে সিহঁতে ফল নাপায়। খেতিপথাৰৰ ফল যেনিবা ঠিকেই পায়, কিন্তু যেতিয়া বজাৰত বিক্ৰী কৰিবলৈ লৈ যায় তেতিয়া সঁচাই ইয়াৰ উচিত মূল্য নাপায়। যদি ইয়াৰ উচিত মূল্য পালহেঁতেন তেতিয়াহ'লে হয়তো আজি আমাৰ দেশখন আকৌ বহুত উন্নতিৰ জখলাত ওপৰলৈ উঠিব পাৰিলে। আমাৰ ৰোৱনীহঁতে আৰম্ভ কৰিছে ইতিমধ্যে ৰোৱা। তো বলক আপোনালোকক দেখাই দিওঁ কেনেকৈ ৰোৱে। আমি কঠীয়াখিনি আনোতে এখেতে আধা আধি ৰুই পেলালে, আধাৰ বেছি ৰুইছে। ইফালে অকণমান আছে আৰু আমাৰ দাদাও ৰুবলৈ আৰম্ভ কৰিলে। আহক দেখুৱাই আছোঁ।
এই দাদাই কঠীয়া ৰুই আছে চাওক। আচ্ছা দাদা, কঠীয়াখিনি ৰোৱাৰ পিছত কিমান দিন লাগে ইয়াক কাটিবলৈ? 3 মাহ মান লাগিব। কিমান দিন লাগে? 3 মাহ মান লাগে বোধহয়। 3 মাহ লাগিব পাৰে। এইবাৰ আমি দামী চাউলৰ খেতি কৰিছোঁ। আমি ভোগ ধান বুলি কওঁ, অসমীয়াত জহা ধান বুলিও কয়। এইখিনি কঠীয়া হয়, এইখিনি আগত কাটি পেলাব লাগে, যিহেতু বেছি দীঘল হৈছে সেইকাৰণে। কাটি নেপেলালে আকৌ বতাহত উভালি পৰি যায়, সেইকাৰণে কাটিলে ভাল। আৰু কাটিলে গজলিও মেলে বহুত। আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ কেনেকৈ কঠীয়া ৰুব লাগে চাওক। এই হাতেদি কঠীয়াবোৰ ধৰিব লাগে আৰু অভ্যাস নাই, কমচে কম 8-10 বছৰ হ'ল। 8-10 বছৰ আগতে কাম কৰিছিলোঁ। চৰকাৰৰ কামত অলপ বিজি থাকিলোঁ। ছুটীত আহিছোঁ যেতিয়া অলপ চান্স পালোঁ আজি, অলপ ট্ৰাই কৰি চাওঁ আজি। সেই মন্তব্যৰে আৰম্ভ কৰিছিলোঁ। এতিয়া চাওঁ কিমান দূৰ কৰিব পাৰি।